15টা সমষ্টিত আপোনালোকে খেলা বোলে এটা চৰ্চা চলিছে কি ক'ব এই ক্ষেত্ৰত? আমাৰ দলৰ যিটো পলিচি হিচাপে আমাৰ কাম কাজবিলাক চলি আছে আৰু 15টা সমষ্টিত আমাৰ বুথ ৱৰ্কাৰ বুথ ইনচাৰ্জ তেখেতসকলৰ লগত মিটিংবিলাক চলি আছে। আজি মই গড়েশ্বৰ সমষ্টিৰ এটা ৰিভিউ মিটিং লৈছিলোঁ, যিসকলক আমাৰ বুথ ইনচাৰ্জ হিচাপে দিয়া আছে তেখেতসকলে খুব ভালকৈ কাম কৰি আছে। গতিকে 15টা সমষ্টিত প্ৰত্যেকটা সমষ্টিতে আমাৰ ভাল সংখ্যক ভোটাৰ আছে। চ' 30,000ৰ অধিক ভোটাৰ চবতো আছে, ক'ৰবাত 65,000 ভোটাৰ আছে। চ' সেইকাৰণে আমি এনালাইচিছ কৰি আছোঁ আৰু নতুনকৈ আমাৰ ইয়াত বহুত সমষ্টি হ'ল। টংলা নতুন সমষ্টি, গড়েশ্বৰ নতুন সমষ্টি, ভেৰগাঁও আগতে পানেৰী আছিল নতুন সমষ্টি হ'ল, তেনেকুৱা বহুত সমষ্টিবিলাক আছে। তো সেইবিলাকত বহুত উৎসাহ হৈ ৰাইজে ৰখি আছে। আৰু UPPL যিহেতু শান্তিৰ কাৰণে কাম কৰিছিল, সমন্বয়ৰ কাৰণে কাম কৰিছিল, প্ৰত্যেকটো পিছপৰা জাতি জনগোষ্ঠীৰ পৰিচয় অস্তিত্ব ৰক্ষাৰ কাৰণে কাম কৰিছিলে, এই কথাবিলাক আজি ৰাইজে বহুতখিনি অনুভৱ কৰিছে। আৰু মাটি বাৰীৰ কামবিলাক 24/7 সমাধান কৰা অনলাইন কাম আৰম্ভ কৰিছিলে আৰু BPF এতিয়া এইবিলাক বন্ধ কৰিছে। তো সেইকাৰণে লাহে লাহেকৈ বড়োলেণ্ড অঞ্চলৰ 35 লক্ষ ৰাইজে বুজি পাইছে এই কথাবিলাক আৰু আমি ইয়াৰ কাৰণে ৰাইজৰ লগত ইণ্টাৰেকশ্যন কৰিছোঁ। কাৰণ UPPL একদিনৰ কাৰণে গঠন হোৱা দল নহয়। অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ শান্তি সম্প্ৰীতি সমন্বয় নিৰাপত্তা উন্নয়ন এই কথাবিলাক লৈ পেলাই আমি কাম কৰি থাকিম। আৰু এই নিৰ্বাচনটো অসমৰ নিৰ্বাচন, গতিকে অসমত বহুতখিনি কাম কৰিব লগা আছে। UPPL যিহেতু এটা ৰাজেষ্টাৰ ৰাজনৈতিক দল, আমিও 5 বছৰ কাউন্সিলত চৰকাৰ চলালোঁ আৰু অসমৰ বিভিন্ন ইছ্যুবিলাক যোৱা 78টা বছৰত কি হৈছে আমি গোটেই পৰিৱেশ বুজি পাওঁ। তো সেইকাৰণে আমি অসমৰ কাৰণে কিছুমান পলিচি আমি ঠিক কৰিছোঁ, যিটো নেকি আমাৰ এছেম্বলিত ইলেকশ্যনৰ ইস্তাহাৰ হিচাপে আমি এছেম্বলি ইলেকশ্যনৰ আগত ৰাখিম। আৰু আমাৰ বিধায়কসকল জয় হৈ যোৱাৰ পিছত চৰকাৰ গঠন কৰাৰ পিছত চৰকাৰত থাকি পেলাই সেই সমস্যাবিলাক অসমৰ পাৰ্মানেণ্টলি সমাধান কৰাৰ কাৰণে আমাৰ পৰা কাম কৰা হ'ব। NDA হিচাপে আপোনালোকে ইয়াৰ কাৰণে আলোচনা চলি আছে, আমি সিদ্ধান্ত ল'ম।